তো নমস্কাৰ মই ভাইটি ভণ্টিসকল, তোমালোকক স্বাগতম জনাইছোঁ জ্ঞান উত্তৰ টিউটৰিয়েলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। তো আজি আমি কৰিবলৈ গৈছোঁ ক্লাছ 6ৰ অনুশীলনী 1E 1 নম্বৰ মান উলিয়াইকেইটা। তো মান উলিয়াৰ 1 নম্বৰ 1টো কৰাৰ আগতে আমি জানিব লাগিব যে এইটো কেনেকৈ কৰে। তো এইটো কৰিবলৈ হ'লে প্ৰথমতে আমি এইটো লিখি লওঁ, অনুশীলনী 1ৰ ইটো। তো আমাৰ 1 নম্বৰ দিছে মান উলিওৱা। তো মান উলিয়াই এইটো কৰিবলৈ যোৱাৰ আগতে 1 নম্বৰ দিছে 19 প্লাছ -5 -7। তো এইটো কৰিবলৈ যোৱাৰ আগতে আমি জানিব লাগিব এইটো কেনেকৈ কৰে। তো আমি এটা ৰুল জানো, আগতেও তুমি পঢ়ি আহিছা যে বদমাছ ৰুল, BODMAS। বি মানে হৈছে ব্ৰেকেট, অ' মানে একো নহয়, ডি মানে হৈছে ডিভাইড, এম মানে হৈছে মাল্টিপ্লাই, এ মানে হৈছে এডিশ্যন, আৰু এছ মানে হৈছে ছাবট্ৰেকশ্যন। ব্ৰেকেট মানে কোনবোৰ ব্ৰেকেটৰ কথা কোৱা হৈছে? এইটো হৈছে সৰু বন্ধনী, এইটো হৈছে মাজু বন্ধনী, এইটো হৈছে বৰ বন্ধনী। ডিভাইড মানে হৰণ কৰাৰ কথা কৈছে, এডিশ্যন মানে যোগৰ কথা কৈছে, ছাবট্ৰেকশ্যন মানে বিয়োগৰ কথা কৈছে, আৰু মাল্টিপ্লাই মানে ইনটোৰ কথা কৈছে। তো এই বদমাছ ৰুলৰ মতে প্ৰথমতে আহে ব্ৰেকেট, ফাৰ্ষ্ট আহে ব্ৰেকেট, ছেকেণ্ড আহে ডিভাইড, অ'টো একো নুবুজে, ছেকেণ্ড ডিভাইড আহে, তাৰপিছত আহে মাল্টিপ্লাই 3 নম্বৰত, বি ব্ৰেকেট, অ' একোৱে নুবুজে, ডি মানে ডিভাইড, থাৰ্ডত মাল্টিপ্লাই, এম মানে আৰু এ মানে এডিশ্যন মানে যোগ, আৰু এছ মানে ছাবট্ৰেকশ্যন মানে বিয়োগ। এইটো কৰিব লাগে। তো এইটো কৰাৰ আগতে আমি কি কৰিম? তো এইটো দিয়া আছে 19 প্লাছ -5 -7 এইটো দিয়া আছে। এইটো কেনেকৈ কৰিম? ইয়াত ফাৰ্ষ্টত কি কৰিব লাগিব? বদমাছ ৰুলৰ মতে প্ৰথমতে আমি ব্ৰেকেটৰ নিয়ম কৰিব লাগিব। তো এইটো কৰিবলৈ হ'লে 19 ব্ৰেকেটক এইটো খুলিবলৈ হ'লে প্লাছে মাইনাছে মাইনাছ, তো মাইনাছ বোলে আৰু 5টো ওলাই আহিলে -7। তো এইটো ব্ৰেকেটৰ কাম হৈ গ'ল। তাৰপিছত কি কৰিব লাগিব? অ' ইয়াত অ'টো একো নুবুজে, ডি ডিভাইড নায়েই, এম মাল্টিপ্লাই নায়েই, তাৰপিছত আহি গ'ল এডিশ্যন কৰিব লাগিব বা ছাবট্ৰেকশ্যন। এডিশ্যন কেনেকৈ কৰিম এতিয়া? 19ৰ পৰা -5 কৰি দিয়া বা -5 -7 কৰি দিলে। তো 19ৰ পৰা -5 কৰিলে কিমান হ'ব? 14। মানে সৰুটো আগত মাইনাছ আছে, ডাঙৰটো আগত প্লাছ আছে, সেইকাৰণে ডাঙৰটো আগত প্লাছ আছিলে কাৰণে এইটো প্লাছ হ'ল। -5 সেইটো নবহে কাৰণ 19 -5 কৰিলে 14 হ'ল, আৰু -7 থাকিলে। তো 14ৰ পৰা -7 কৰিলে কিমান হ'ব? 7, কাৰণ ডাঙৰটো আগত প্লাছ আছে সেইকাৰণে 7, আনচাৰটো 7।